আসসালামাইকুম বন্ধুসকল, সুপ্ৰভাত। মই এই মাকৈ খেতিত আহিছোঁ চাওক, আৰু এই ড্ৰেইনবিলাক চাফা কৰি থকা হৈছে। এয়া ড্ৰেইন একদম চেলুৰ পৰা এইফালে চাফা কৰি আহি আছোঁ। কাৰণটো হ'ল মাকৈ খেতিত পানী দিব লগা হৈছে। অলপ পানী দিব লগা হ'লে ড্ৰেইনবিলাকত তামাম ঘাঁহ হৈছে। এই ঘাঁহবিলাক চাফা কৰি আছোঁ, মানে ভাইটিয়ে কৰি আছে। এই আগত দেখা পাই আছোঁ অলপ অলপ মাকৈ খেতিৰ এই কোদালে দেখাই আছে। আমি অলপ যাওঁ, আমি ভাইটিৰ ওচৰত যাওঁ, ভাইটিৰ ওচৰত যাই অলপ কথা পাতোঁ। পিছফালে চাওক, এইখিনি আমি চাফা কৰি আহিছোঁ, কি ধুনীয়া লগা হৈছে। পানী দিলে এতিয়া আৰু ক'তো লাগি নধৰে, আহিব ডাইৰেক্ট আহিব। মই যে ক'লোঁ ভাইটি আছে, এই চাওক ভাইটি ইয়াত চাওক আছে। ভাইটিৰ লগত অলপ কথা পাতোঁ। ভাইটি কি কৰি আছা? ড্ৰেইন চাফা কৰি আছোঁ ৰাতিপুৱাৰ পৰা। ৰাতিপুৱাই মানে ৰজাৰ মাতো, ৰজাৰ সিফালে মানে দুপৰীয়া কৰিব নোৱাৰি, সেইকাৰণে ৰাতিপুৱাই টোপনি পাই উঠি আহিছোঁ। ড্ৰেইন চাফা কৰি মানে পানী আকৌ দিব লগা হৈছে। ফল আহি আছেতো, সেইকাৰণে মাটিটো অলপ জিকাই ৰাখিব লাগিব, তেতিয়া ফলটো ভাল হ'ব। ফল আহি আছে ন? ফল আহি আছে। দেখুৱাই দিবা নেকি বন্ধুসকল? এইবিলাক ফল আহি আছে, চবৰে ওলাইছে, মেক্সিমাম গছৰ ওলাইছে ফল। পিছফালে গ'লে অহা নাই, এইটো অলপ মানে অলপ এসপ্তাহমান আপ ডাউন আছে। হয় হয়, কিন্তু জঙা হৈছে ভাইটি, এইবিলাক চোৱা, এইবিলাক আহিব। এয়া লক্ষণ হৈছে, এইবিলাক লক্ষণ হৈছে, পিছফালৰখিনি হৈছে। এতিয়া এই ড্ৰেইন কিয় চাফা কৰি আছে? ড্ৰেইন মানে এতিয়া পানী দিয়াৰ সময়ত মানে এই ঘাঁহ থাকিলে মানে পানীবিলাক আগুৱাই নাযায়, আৰু ঘাঁহটো চাফা কৰি দিয়াৰ লগে লগে পানী পটাপট আগুৱাই যাব পাৰে, তেতিয়া পানী পটকৈ দিয়া হৈ যাব। ঘাঁহ থাকিলে মানে পানী বজি বজি গন্তব্যস্থানত যোৱাৰ আগতে মানে পানী বেলেগ নিদিয়া জেগাতে গুচি যায়। বেলেগ ডবলা যিবিলাক বনাইছে সেইবিলাকতে গুচি যায়, বাগৰি যায়। ঘাঁহটো চাফা থাকিলে য'ত দিন তাতে যাব আৰু পটকৈ যাব। তো ৰাতিপুৱাৰ পৰা এইটো মানে শৰীৰ চৰ্চাও হ'ল। হয়, শৰীৰ চৰ্চা হ'ল। তামাম পাচিনা নিকালছে দেই, তামাম ঘামিছা। ঘাম মানে মাকৈ খেতিত বিৰাট গৰম, ভিতৰত বতাহ নাহে। ভিতৰত বতাহ নাহে না, বহুত গৰম। তো বন্ধুসকল গমেই পালে, মাকৈ খেতিত অজস্ৰ গৰম। ইয়াতে মানে হাৱা, বাহিৰে হাৱা সোমাবই নোৱাৰে। এই ভাইটি কোদালেদি এই চাওক এনেকৈ চাফা কৰি আছে। এইটো চাওক, মেইনলি চাফা নকৰিলে তাৰমানে বন্ধুসকল হেৰি হয়, পানী দিব নোৱাৰি। পানী যিটো য'ত দিব লাগে, য'ত দিম বুলি ভাবিব তাতে নাযায়, পানীয়ে ৰাস্তা ব্লক কৰি দিব, বেলেগ ঠাইত গুচি যাব পানী। গতিকে চাফা কৰি থকা হৈছে। এইটো চাফা কৰাৰ লগে লগে পানীটো ভালকৈ যাব, আৰু আপোনাৰ শৰীৰ চৰ্চাও হ'ব। ৰমজান মাহ ৰোজাও ৰখা হৈছে, কিন্তু সেইকাৰণে ৰাতিপুৱাই কৰা হৈ আছে। দুপৰীয়াৰ পিছততো ৰমজান মাহত শৰীৰৰ এনাৰ্জি কমি যায়, নাথাকে বুলি নকওঁ, কমি যায়। গতিকে ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰা হৈছে। ভাইটি চাওক, এই ডাঙৰ কোদাল, মোৰটো কিন্তু বন্ধুসকল সৰু কোদাল, মোৰটো সৰু কোদাল, এয়া সৰু, ভাইটিৰটো ডাঙৰ। মই অলপ ভাইটিক এনেই লাগি দিছোঁ। মেইনলি ভাইটিয়ে কৰি আছে, ইয়ে কৰে মেক্সিমাম কাম ইয়ে কৰে। মই হঠাৎ ঘৰত নাথাকোঁ, আপোনালোকে জানে, মই বেলেগ বেলেগ ঠাইত ঘূৰি থাকোঁ, সাংগঠনিক কামত বা সংবাদ মাধ্যমৰ কামত মই ঘূৰিয়ে থাকোঁ। ভাইটিক অলপ সকাহ দিছোঁ, আজি অলপ লগত চাথ দিছোঁ। এইখিনি আপোনালোকক ক'লোঁ। আপোনালোকৰ বন্ধুসকল ৰাতিপুৱাৰ পৰা চবেই মানে ঘৰৰ যিবিলাক কৰণীয় কাম পাৰিলে কৰিব, এইখিনিত অন্তত শৰীৰ চৰ্চা হৈ থাকিব। আৰু যদি বয়স বৃদ্ধি হোৱালৈকে যদি শৰীৰটো ফিট ৰাখিব খোজে, তেতিয়াহ'লে বন্ধুসকল মানে আপোনালোকে এই কাম বন কৰি থাকিব লাগিব। এক্সাৰচাইজ, এইটো এক্সাৰচাইজে হয়। আপোনালোকে জিমত যাব নালাগে, এনেকৈ কাম কৰি থাকিলে জিমতকৈ বেছি ভাল কাম হ'ব, হয়নে ভাইটি? কাম এনেকুৱা ঘৰুৱা কাম কৰি থাকিলে জিমত যাব লাগিব নেকি? ঘৰুৱা কাম কৰিলে জিমত যোৱাৰ প্ৰয়োজন নাই। এয়া গম পালে, ভাইটিয়ে কৈ দিলে, যদি ঘৰুৱা কাম বন কৰি থাকে জিমত যোৱাৰ মানে প্ৰয়োজনেই নাই। গতিকে আপোনালোকক আকৌ ৰাতিপুৱাৰ সম্ভাষণ জনাই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আজিৰ দিনটো আপোনালোকৰ সকলোৰে কাৰণে মংগলময় হওক, শুভ হওক।